Hello guys, welcome back to my channel. সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি অলপমান ওলাই যোৱা কাম আছে আৰু ভাবিলো ব্লগ এটা বনাও আপোনালোকৰ লগতো শেয়াৰ কৰো। গতিকে বলক পলম নকৰি ব্লগটো আৰম্ভ কৰো। ঘৰৰ পৰা ওলাওতে এনেদৰে এখন ধুনীয়া ফটো উঠি লৈছো আৰু আজি আমি মিছন নো পলিউশ্যনত নামিছো। সেয়ে টমটমেৰে যাত্ৰা আৰম্ভ কৰিছো। টমটম জাৰ্নি আচলতে এনেকুৱা গাড়ীবোৰত উঠি খুব ভাল লাগে গৈ পালে আৰু আমি এতিয়া টমটমৰ পৰা নামি আকৌ ৰিক্সাত উঠিছোঁ। গতিকে যিহেতু অলৰেডি কৈছোঁৱে মিছন নো পলিউশ্যনত নামিছোঁ, গতিকে আজি আমি এনেকৈ যাত্ৰা কৰি যাম। গতিকে বলক प्रथम स्टार्ट হৈছে টমটমৰ পৰা এতিয়া শেষ হ'ব ৰিক্সা। ট্ৰেফিক দেখো ট্ৰেফিক ৰিক্সাটো এনেদৰে দুই এখন ফটো উঠি লৈছোঁ আৰু এতিয়া আমি গণেশগুৰি স্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰ আহি পাইছোঁহি আৰু অলপমান গৈ পালে আমি সেইখিনিত গৈ নামিমগৈ আৰু তাৰপৰা খোজকাঢ়ি যাম। গণেশগুৰি নতুন ভাবিছে ইয়াৰ গণেশগুৰি ফুটপাথ কি কিনিবা আজি চাওঁ আৰু কি কিনো গোটেই বজাৰখনে উঠাই আজি পুৰা বজাৰ কৰা ঠাণ্ডা। আচলতে আমি প্ৰথমে চিটি চেণ্টাৰ গৈ আছোঁ আৰু তাত গৈ কি কৰোঁ কি নকৰোঁ গোটেইখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। কৰোণাৰ কাৰণে এইবোৰ দোকান বন্ধ কৰি দিছে দেখা এনেকুৱা আৰু আমি আহি পালোহি। গতিকে বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু এতিয়া ভিতৰত সোমোৱাৰ আগতে ভালদৰে হাতকেইখন চেনিটাইজ কৰিব লাগিব। কৰিলোঁ আৰু এতিয়া চেকিং, কিন্তু মোৰ তাত তেনেকুৱা বিশেষ প্ৰচেছ নাছিলে কাৰণে চেকিঙৰ প্ৰয়োজন নহ'লে। আৰু এইখিনিতে মোৰ মৰমৰ বাই ক'লে যে ইহঁতৰ লগত উঠ, গতিকে মই তাইৰ অনুৰোধটো ৰক্ষা কৰিলোঁ। ধুনীয়াকৈ ফটো এখন উঠিলোঁ, ফটোখন দেখাম বাৰু, আপোনালোকে কমেণ্টত জনাব ফটোখন কেনেকুৱা হৈছে। কাৰোবাক লাগে যদি আহিব পাৰে। অ'কে, আমি এতিয়া গৈ আছোঁ। আহিছা?
এইখন এখন বাৰিষ্টা জুবিন দাই প্ৰথমবাৰৰ কাৰণে অপেনিং কৰিছিল চবতকৈ মৰম লগা সেকশনটো টিকলু টিকলু কাপোৰ খেলিবলৈ নিদিব কাৰণ এইটো কিড সেকশন হয় চাগে কিনিছিলো গাই বাৰ আৰু মাৰ চবতকৈ ফেভৰেট চব ছুপাৰ 99 আমাৰ ঘৰৰে আৰু এখনত আহি মানে চিটি চেণ্টাৰত আহি যদি ছুপাৰ 99 নোসোমাই তেন্তে কাৰো পেট নভৰে মন নভৰে অ'কে লেটছ গো চেনিটাইজ ओके या बेग लगे नहीं कितना दा एक तब गिफ्ट को पर आओ 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 সো আমি এতিয়া খাবলৈ আহিছোঁ ভোক লাগিছে KFC আহিছোঁ গতিকে খালেই সো খাই লওঁ খাই পেলাই আকৌ লগ পাই আছোঁ খালোঁ বলো এতিয়া ওলোৱা সময়
সো এতিয়া টাটা বাই বাই সিটি সেন্টার নললে হ'ল বহি পেলাই ফটো তুলিব পাৰি কি লোৱা কি দিবা একচুৱেলি হেল্ল' এভৰিৱান কালি ব্লগটো সম্পূৰ্ণ কৰা নহ'লে চিটি চেণ্টাৰৰ পৰা ওলোৱাৰ পিছত আৰু দুটামান সৰু সুৰা বজাৰ আছিলে গোটেইখিনি কৰি মেলি আহি পাওঁতে অলপমান দেৰি হৈ গ'ল ভাগৰো লাগিলে আৰু সেই ভাবিলোঁ আজি ব্লগটো শেষ কৰোঁ আৰু এতিয়া সন্ধিয়া প্ৰায় 6 বাজিছে সন্ধিয়া চাহ খাবৰ সময় হৈ গ'ল আৰু ভাবিলোঁ কিবা এটা ইভিনিং স্নেক্স বনাওঁ লগতে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে বলক ষ্টাৰ্ট কৰোঁ ভেজ চিজি চেণ্ডউইচৰ কাৰণে চিজখিনি প্ৰথমে ৰুকি লৈছোঁ হোমমেড চেজৱান চচ লৈছোঁ এটা ব্ৰেড আৰু লগতে গাজৰ বিলাহী জলকীয়া আৰু পিঁয়াজ এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ এতিয়া নিমখ দিছোঁ সোৱাদ অনুযায়ী লগতে অলপমান ধনিয়া গুড়ি জিৰা গুড়ি আৰু জালুকৰ গুড়ি দি পেলাই গোটেইখিনি একেলগে ভালদৰে সানি লৈছোঁ এতিয়া এখন টাৱা গৰম কৰি লৈছোঁ টাৱাখন গৰম হোৱাৰ পিছত অলপমান তেল দিছোঁ ইয়াতে মই ৰিফাইন অইল দিছোঁ আপোনালোকে ইয়াৰ জেগাত ঘিউ নাইবা বাটাৰ ইউজ কৰিব পাৰে এতিয়া ব্ৰেড দুখন দুইটা চাইডে অকণ অকণ সেকি ল'ম এতিয়া হোমমেড চেজৱান চচখিনি এখন স্লাইচত ভালদৰে লগাই লৈছোঁ তাৰ পাছত সানি থোৱা মিক্সাৰখিনি দি দিছোঁ অলপমান চিলি ফ্লেক্স দিছোঁ আৰু এতিয়া ৰুকি থোৱা চিজখিনি ওপৰত দি দিছোঁ আৰু একেবাৰে শেষত অলপমান অৰিগেনো দিছোঁ এইটো অপচনেল হয় আপোনালোকে দিব বিচাৰিলে দিব পাৰে তাৰ পিছত অলপমান ওপৰত মই ঘিউ দিছোঁ আপোনালোকে বাটাৰো দিব পাৰে এতিয়া উল্টাই দি পেলাই অলপমান সেকি ল'ম এনেদৰে দুইটা চাইডে 5 মিনিট মানৰ বাবে অলপমান সেকি ল'ম তাৰ পিছত এনেদৰে ব্ৰাউন হৈ যোৱাৰ পিছত লাহেকৈ ফ্লেমটো অফ কৰি দিছোঁ গতিকে আমাৰ চিজি ভেজ চেণ্ডউইচ খাবলৈ ৰেডি খুব কম সময়ৰ ভিতৰত খুব সহজে বনাব পাৰি গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ গোটেই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব লগতে ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে আজিলৈ আহিছোঁ